নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা বিশেষভাৱে জনাও যে আমাৰ এই চেনেলটোত প্ৰতি দেওবাৰে দিনৰ 1 বজাত একোটাকৈ গল্প আপলোড কৰা হ'ব। সেয়েহে আপোনালোকে স্বৰচিত গল্প মোলৈ প্ৰেৰণ কৰিব পাৰে আৰু সেই গল্পটি পাঠ কৰি মই এই চেনেলত আপলোড কৰিম। যদি পাৰে আপোনালোকে নিজেও পাঠ কৰি মোলৈ ৰেকৰ্ডিং পঠাব পাৰে। আজি আমি প্ৰকাশ কৰিবলৈ লোৱা গল্পটি হৈছে শ্ৰীমতী টুনু দুৱৰীৰ দ্বাৰা ৰচিত শৈশৱ। আজিৰ গল্পটি পাঠ কৰিছো মই ৰেৱন্ত। আহকচোন গল্পটি শুনি অলপ আমোদ লওঁ। মা, মই আৰু এনেকৈ নোৱাৰিছো। মোৰ চকুৰ পৰা খুব জোৰেৰে পানী ওলাব ধৰিছে মা, আৰু বহুত বিষাইছে মা। সিফালৰ পৰা নাৰী কণ্ঠত শুনিবলৈ পোৱা গ'ল, পঢ়িবলৈ বহিছিলেহে মাত্ৰ, চকুৰ পানী ওলালেই নে? টিউচনৰ হোমৱৰ্ক আৰু স্কুলৰ হোমৱৰ্ক আছেই। অলপ পাছত মেথছৰ টিচাৰ আহিব, তাৰ আগতে চব শেষ কৰি লয়, নহ'লে নহ'ব দেই। সি যেন ভাগৰি পৰিছে। মাত্ৰ 4 বছৰ বয়সত ইমানবোৰ কিতাপৰ ভাৰ যেন সি সহিব নোৱাৰা হৈ গৈছে। ৰাতিপুৱা 5 বজাত উঠাৰে পৰা আৰম্ভ কৰি ৰাতিলৈকে যেন অলপো তাৰ আহৰিয়েই নাই। সি যেন এটা যন্ত্ৰত পৰিণত হৈ গৈছে। মাকে পঢ়িবলৈ কোৱাত মাকৰ ভয়ত সি আকৌ চকু চোৰ মচি লৈ পঢ়িবলৈ চেষ্টা কৰিলে, কিন্তু সি যেন অসমৰ্থ। তাৰো মন যায় লগৰবোৰৰ লগত, লগৰ সমনীয়াৰ লগত অলপ খেলিবলৈ। দেউতাকে কোৱাৰ দৰে দেউতাকৰ শৈশৱ কালটোৰ নিচিনাকৈ প্ৰকৃতিৰ ৰং ৰূপ উপভোগ কৰিবলৈ তাৰো মন যায়, কিন্তু কি কৰিব। মাত্ৰ 4 বছৰ বয়সতে তাৰ পিঠিত বান্ধি দিলে শিল সদৃশ 6-7 কেজি ওজনৰ সেই কিতাপৰ জুলুঙাটো। সি পঢ়ি থাকোঁতেই হঠাতে তাৰ চকুজুৰিত অসহ্য বিষৰ অনুভৱ হ'ল, কিয়নো তাৰ বিষটো আজি প্ৰায় 5-6 মাহ আগৰ পৰাই ধৰি আহিছে। লাহে লাহে চকুৰ বিষ বাঢ়ি আহিল। সি বিষ সহ্য কৰিব নোৱাৰি চিঞৰি উঠিল, মা, মোৰ কিবা হৈছে মা, মই একো নেদেখা হৈ গৈছো মা, সকলো পিনে আন্ধাৰ মা, ক'ত আছা তুমি? মই একো নেদেখা হৈ গলো মা। তাৰ চিঞৰ শুনি মাক ঢপলিয়াই আহিল। লগে লগে তাক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। 2 সপ্তাহ সি একেৰাহে মেডিকেলতে থাকিব লগা হৈছিল। তাৰ পাছত বহুতো চিকিৎসাৰ ফলত সি এটা চকু ঘূৰাই পালে, কিন্তু তাৰ এটা চকু চিৰদিনৰ বাবে বন্ধ হৈ গ'ল।